খুটিতে পৰিলে জিয়া পকাইতি গুড মৰ্নিং এভৰিৱান আশা কৰোঁ বহাগৰ এই বতৰত মোৰ লগতে আপোনালোক সকলোবোৰ ভালে আছে মূৰ্তিটো দেখি নিশ্চয় ধৰিব পাৰিছে বেলেগকৈ আৰু পৰিচয় দিয়াৰ প্ৰয়োজন নাই আমি গহপুৰ আহি পাই গলোহি আৰু এয়া আমি আহি আছো মামা ঘৰ পদুলি মুখৰ পৰা দেখা পালো চোতালতে কণমানি কিজনী নাচি আছে আহি পাইছোহে মামাৰ ল'ৰাটোৱে বিহুৰ কাপোৰ দেখুৱাত লাগি গ'ল আৰু এয়া বহুত দিনৰ মূৰত লগ পাই ভণ্টি আইতাৰ কোচত সন্ধিয়া ভাঙি পাৰ হয় মানে ৰেডি হৈ আমিও লৰালৰিকৈ ভাত সাজ খাই ললো আৰু আৰম্ভ হৈ গ'ল যিটোৰ কাৰণে আমি বহুত এক্সাইটেড হৈ আছিলো সৌজনী বগীতৰা হৈ মাজত মোৰ আইতা এইখিনিতে কথা এটা কৈ থওঁ মাত্ৰ 1 মিনিটৰ হোৱা বাবে ভিডিঅ'টোত গোটেইকেইটা ক্লিপ সম্পূৰ্ণকৈ সামৰিব পৰা নাই নেক্সট ব্লগটোত অকল বিহুৰ সম্পূৰ্ণ ক্লিপ কেইটা দিম আশা কৰোঁ সকলোৱে মৰম দিব আৰু এয়া আমিও এপাক নাচি দিলোঁ বাই বাই